বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ ডাঙৰ খবৰ। এক্সিট পোলৰ মতে এইবাৰ শুদ্ধ নহ'ব পাৰে নিৰ্বাচনৰ ফলাফল। নীৰৱে থকা ভোটাৰে অৰ্থাৎ চাইলেণ্ট ভোটাৰে সলাব পাৰে আসনৰ সংখ্যা। ছাৰ্ভে কৰা কোনো লোককে সঁচা তথ্য নিদিয়ে চাইলেণ্ট ভোটাৰে। আৰু এইবাৰৰ নিৰ্বাচনত চাইলেণ্ট ভোটাৰৰ লৈছে নিৰ্ণায়ক ভূমিকা। এক্সিট পোলৰ মতে এইবাৰ শুদ্ধ নহ'ব পাৰে বিধানসভা নিৰ্বাচনৰ ফলাফল। চাইলেণ্ট ভোটাৰে উলট পালট কৰিব পাৰে ফলাফল। অধিক সক্ৰিয় ভূমিকা পালন কৰে নীৰৱে থকা ভোটাৰে। এই নীৰৱ ভোটাৰৰ সমীক্ষা ক'তো প্ৰকাশ নাপায়। নিজৰ পচন্দৰ কথা কাৰো লগত আলোচনা নকৰে চাইলেণ্ট ভোটাৰে। আজিৰ ৰাজনীতিত নীৰৱে থকা ভোটাৰৰ লৈছে মুখ্য ভূমিকা। নীৰৱে থকা ভোটাৰৰ বাবে আসনৰ সংখ্যা সম্পূৰ্ণৰূপে সলনি হ'ব পাৰে। নীৰৱে থকা ভোটাৰে সমীক্ষা কৰা লোকক নকয় আচল কথা। এই চাইলেণ্ট ভোটাৰে বহু চিন্তা চৰ্চা কৰিহে ভোটদান কৰে। আৰু ইয়াৰ পিছতো ছাৰ্ভে কৰা লোকৰ ওচৰত নিজৰ কথা গোপনে ৰাখে। তেনে ভোটাৰৰ ক্ষেত্ৰত এক্সিট পোলে কেতিয়াও উলিয়াব নোৱাৰে আচল তথ্য। সেয়ে এক্সিট পোলৰ মতে এইবাৰ শুদ্ধ নহ'ব পাৰে নিৰ্বাচনৰ ফলাফল।